নমস্কাৰ অসমবাসী ৰাইজ মই দুটামান কথা কম বুলি আহিলোঁ আকৌ এবাৰ অলপ আগত শুনিলোঁ যে পুনৰ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল এইবাৰ ফাদিল হৈছে আকৌ ভূগোলৰ পেপাৰখন আগত দুখন পেপাৰ ফাদিল হোৱা বুলি আমি গম পাইছিলোঁ অসমীয়া আৰু বিজ্ঞানৰ পেপাৰ এতিয়া আকৌ নতুনকৈ অকণমান আগত আধা ঘণ্টা 40 মিনিট আগত খবৰ পাইছোঁ যে মানে ভূগোলৰ পেপাৰখনো আপোনাৰ লিক হৈ গ'ল মানে কি হ'ব এতিয়া এনেকা এখন বৰ্ড আমাক লাগে জানো যে এটা ভালকৈ পৰীক্ষা পাতিব নোৱাৰে প্ৰত্যেকটো ক্ষেত্ৰতে তাৰমানে বিসংগতি তেনেকা মানে বৰ্ডক আমি ধিক্কাৰ দিয়াৰ বাহিৰে বেলেগ আৰু কিবা আছে জানো ধিক্কাৰ অকল ধিক্কাৰ দিলে নহ'ব তাৰ লগত জড়িত যিসকল ব্যক্তি সেইসকলক ৰাজহুৱা কৰিব লাগে বহিষ্কাৰ কৰিব লাগে কৰ্মৰ পৰা বিৰত ৰাখিব লাগে ছাছপেণ্ড কৰিব লাগে অকল সেইখিনি কৰিলেও নহ'ব জেল হ'ব লাগে আইনী ব্যৱস্থা প্ৰক্ৰিয়াৰে গৈ সিহঁতক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে কাৰণ সিহঁতে ক'ত অধিকাৰ পালে যে ছাত্ৰ ছাত্ৰীসকলৰ লগত খেলিব এটা পৰীক্ষা পাতিব নোৱাৰে ইমান নীলাজ মই যোৱা ভিডিঅ'টো কৈছিলোঁ নীলাজ মানে সাংঘাতিক নীলাজ অভদ্ৰ সাংঘাতিক অভদ্ৰ যিমান বেয়া শব্দ আছে সিহঁতক প্ৰয়োগ কৰিলেও তাৰমানে মন নভৰে ইমান অভদ্ৰ ইমান নীলাজ সিহঁতে নিজৰ পকেট গৰম কৰাৰ কাৰণে পেপাৰবোৰ লিক কৰি আছে কিন্তু ছাত্ৰ ছাত্ৰীৰ কথা এবাৰো ভাবা নাই কিয় ভাবিব সিহঁতৰ ল'ৰা ছোৱালী নপঢ়ে সিহঁতৰ ল'ৰা ছোৱালী পঢ়াইছে বেলেগ মানে আপোনাৰ CBSEত পঢ়াইছে গতিকে সেবাৰ প্ৰতি সিহঁতৰ গুৰুত্ব এনেও কমি যাব গতিকে এই বৰ্ডখন হয়তো ঠিক কৰিব লাগিব নাইবা নোহোৱা কৰি দিব লাগে মোৰ মতে গতিকে অসমবাসীয়ে কি বিচাৰে নাজানো কিন্তু মোৰ কথা হ'ল যদিহে এনেধৰণৰ বিসংগতি বাৰে বাৰে আহি থাকে তেতিয়াহ'লে এনেকুৱা মানে বৰ্ডৰ প্ৰয়োজন নাই যিখন বৰ্ডে এখন পেপাৰ নহয় দুখন পেপাৰ নহয় তিনিখনকৈ পেপাৰ লিক কৰিব পাৰে যাৰ তত্ত্বাৱধানত থাকি তাৰমানে এটা পৰীক্ষা মানে নিকাকৈ পাতিব নোৱাৰে গতিকে তেনেকুৱা বৰ্ডৰ কোনো প্ৰয়োজন নাই তেনেকুৱা বৰ্ডৰ আমাৰ কোনো প্ৰয়োজন নাই এতিয়া কথাটো হ'ল শিক্ষকসকল যেতিয়াৰ পৰা গুৰু নহয় কৰ্মচাৰী হ'ব ধৰে তেতিয়াৰ পৰা এচাম শিক্ষক কৰ্মচাৰী নহয় বেপাৰত নামি পৰে গুৰু শিষ্যৰ যিটো সম্পৰ্ক সেইটো যেতিয়া নাথাকে তেতিয়া আহি পৰে বেপাৰ আৰু বেপাৰী অৰ্থাৎ গ্ৰাহক গতিকে ছাত্ৰ ছাত্ৰীসকল গ্ৰাহক হৈ পৰিল গতিকে ছাত্ৰ ছাত্ৰীসকলৰ এতিয়া যি মানৱ সম্পদ বুলি আমি কওঁ সেই মানৱ সম্পদ নহয় কি হৈ যায় বেচা কিনা কৰিব পৰা সস্তীয়া বস্তুৰ দৰে হৈ যায় গতিকে যাক আমাৰ মানে সচেতন নাগৰিকৰ ভাষাত কি বুলি কয় বেপাৰ বুলি কয় ন এয়া হৈছে আমাৰ শিক্ষা বিভাগ আৰু এয়া হৈছে আমাৰ শিক্ষাৰ আচল স্বৰূপ যাক মোৰ ভাষাত আমি বজাৰ বুলি কৈ দিওঁ আৰু এটা কথা যে ইটোৰ পিছত সিটো তুলুঙা মন্তব্য আমাৰ শাসক পক্ষৰ ৰমেশ পেগুৱে কৈছে যে 2006 চনত প্ৰশ্ন পেপাৰ ফাদিল হৈছিল তাৰপিছত এইবাৰহে ফাদিল হৈছে কিন্তু কথাটো হ'ল 2006 চনত যেতিয়া পেপাৰ ফাদিল হৈছিল তেতিয়া এনেকুৱা ধৰণৰ হোৱা নাছিল মোৰতো সন্দেহ হয় প্ৰত্যেকটো পেপাৰে ফাদিল হৈছে মোৰ সাংঘাতিক তাৰমানে মনত প্ৰশ্ন উদয় হৈ আছে যে প্ৰত্যেকটো পেপাৰে লিক হৈছে কিন্তু কথা হ'ল যে আগত হৈ যোৱা দুখনৰ বিষয়ে হয়তো গম নাপালে আমাৰ মিডিয়াসকলেই হওক নাইবা তেনেকুৱা ছ'চিয়েল মানে মাধ্যমত জড়িত লোকসকলে গম নাপালে সেইকাৰণে সেই দুখন পেপাৰ হৈ গ'ল বাকী এই তিনিখন পেপাৰৰ বিষয়ে গম পাই গ'ল সেইটো কাৰণে কি হ'ল পেপাৰটো ফাদিল হোৱা বুলি প্ৰচাৰ কৰি দিলে আৰু এজন নেতাই কয় যে আমাৰ দিনত অৰ্থাৎ আগত যেতিয়া প্ৰশ্নকাকত ফাদিল হৈছিল তেতিয়া তাৰমানে সেই প্ৰশ্নকাকত যিবিলাক মানুহে ফাদিল কৰিছিল তেওঁলোকক ধৰিব পৰা নাছিল কিন্তু এই চৰকাৰখনৰ দিনত বোলে সিহঁতক ধৰিছে পানিছমেণ্ট দিব বা পানিছমেণ্ট দিছে
আমাৰ দিন, তেতিয়াৰ দিন, এতিয়াৰ দিন এইবিলাক ক'লে হ'ব জানো? এইবিলাক ক'লেতো নহ'ব ন। কাৰণ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ কাৰণে আগ্ৰহী, তেওঁলোকে দিন ৰাত মানে এক কৰি পঢ়িছে, সিহঁতে কিমান যে কষ্ট কৰি আছে পঢ়াৰ কাৰণে, পৰীক্ষাটো যাতে ভালদৰে দিব পাৰে, পৰীক্ষাটো যাতে ভাল হয়। তো আমাৰ নেতাসকলে ইয়াতো ৰাজনীতি কৰিছে। তেওঁলোকৰ কথা হ'ল যে যেনেকৈ নহওক আমি ৰাজনীতি সোমাই আনিব লাগে ইয়াত। ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা বাদ দিয়ক, সিহঁতৰ যি হয় হ'ব, কিন্তু সিহঁতে পাই আছে ন চৰকাৰৰ টকা। চৰকাৰৰ টকা পাই আছে। একোজন বিধায়কৰ দৰমহা কিমান আপোনালোকে জানে জানো? গতিকে সিহঁতে আমাৰ দৰে দুখীয়া, আমাৰ দৰে মানে কম পইচাৰ মানুহৰ মানে ল'ৰা ছোৱালীৰ কথা কিয় ভাবিব? সিহঁতে ইয়াতো ৰাজনীতি খেলিছে। গতিকে শিক্ষাৰ ক্ষেত্ৰত ৰাজনীতি কৰিব নালাগে, ৰাজনীতি কৰি লাভ নাই। গতিকে মই অসম চৰকাৰ তথা প্ৰশাসন বিষয়া আৰু আমাৰ যি সেৱা বোৰ্ড, এই তিনিটাকে মানে ধিক্কাৰ দিছোঁ। কাৰণ এই তিনিওটা মানে তিনিওটাৰ মুৰব্বীয়ে ইয়াত মানে বিফলতা পাইছে, মানে কি ক'ম আৰু, ধিক্কাৰৰ পাত্ৰ হৈ পৰিছে। সিহঁতক মানে বৰ্জন কৰিব লগা হৈছে। এনেকুৱা ছিষ্টেমত থাকিলে দেশ তথা মানে আমাৰ সাধাৰণ ৰাইজ কেতিয়াও আগবাঢ়িব নোৱাৰে। আপোনালোকে এটা পৰীক্ষাই পাতিব নোৱাৰে, এতিয়া কথা হ'ল যে 26,000 পোষ্টত যেতিয়া সেবাই পৰীক্ষা পাতিছিল, তেতিয়া জানো সম্পূৰ্ণ নিকা হৈছিল? মোৰ প্ৰশ্ন মনত আহিছে, তেতিয়াও হয়তো আগতীয়াকৈ পেপাৰ ফাটিল হৈছিল। তো এতিয়া কথা হ'ল এই ছাত্ৰ ছাত্ৰীবিলাকৰ ভৱিষ্যত আপোনালোকে নষ্ট যে কৰি আছে, তাৰ কাৰণে আপোনালোক দায়ী, সম্পূৰ্ণ আপোনালোক দায়ী। আপোনালোক দায়ী হয় এইটো কাৰণে যে আপোনালোকে নিজৰ কথা চিন্তা কৰিছে, ল'ৰা ছোৱালীৰ কথা চিন্তা কৰা নাই, ল'ৰা ছোৱালীৰ কথা এবাৰো ভবা নাই। সেই ল'ৰা ছোৱালীসকলে কিমান কষ্ট কৰি পঢ়িছে, কিমান দুখ বেদনা, মানে এইবিলাকক ছাইডত ৰাখি পঢ়ি কিবা এটা কৰিম মানে ভৱিষ্যতত, তেনেকুৱা এটা সপোন লৈ পঢ়ি আছে। আৰু আপোনালোকে কি কৰিছে? পেপাৰ ফাদিল কৰিছে। পেপাৰবোৰ ফাদিল কৰি কি কৰি আছে? বেপাৰ কৰি আছে। আৰু এনেধৰণৰ বেপাৰে আমাৰ কি কৰিছে? ল'ৰা ছোৱালীৰ ওপৰত ভাল প্ৰভাৱ পেলোৱা নাই। যে মন্ত্ৰী MLAৰ ওপৰত যিখিনি আমাৰ আস্থা আছিল, প্ৰশাসন বিভাগৰ ওপৰত আমাৰ যিখিনি আস্থা আছিল, সেৱা বৰ্ডৰ প্ৰতি যিখিনি আমাৰ আস্থা আছিল, এতিয়া বৰ্তমান নাই, এতিয়া অকণমানো নাই। কাৰণ তেওঁলোকে নিকা পৰীক্ষা এটা পাতিব নোৱাৰিলে। গতিকে তেনেকুৱা ধৰণৰ ব্যৱস্থাক আমি ধিক্কাৰ জনাইছোঁ, বৰ্জন কৰিব লাগিব। আমি বৰ্জন কৰিম, নালাগে আমাক সেৱা বৰ্ড। তেওঁলোকে আমাক এনেধৰণৰ পৰীক্ষা পাতি দিব নালাগে। যে ৰমেশ পেগুৰ মতে আমাৰ বাৰে বাৰে হোৱা শব্দটো প্ৰযোজ্য নহয় বোলে, পুনৰ শব্দটো প্ৰযোজ্য নহয়, কাৰণ প্ৰতিদিনে প্ৰশ্ন পেপাৰ ফাদিল হোৱা নাই। কিন্তু একেটা পৰীক্ষাত যদি এখন নহয়, দুখন নহয়, তিনিখনকৈ পেপাৰ ফাদিল হয়, তেতিয়াহ'লে মই ক'ম আপোনাকো ধিক্কাৰ দিছোঁ, আপোনাৰ কাম নাই। আপুনি নামত এজন শিক্ষামন্ত্ৰী, আপোনাৰ কোনো নৈতিকতা নাই, কোনো ধৰণৰ শিক্ষাৰ প্ৰতি আপোনাৰ দায়বদ্ধতা নাই, যাৰ কাৰণে আজি এইখিনি হ'ব পাৰিছে। বুজিছে? আপুনি ৰিজাইন দিয়ক, আপুনি বহিষ্কাৰ হৈ যাওক, নালাগে আপুনি শিক্ষামন্ত্ৰী হ'ব। কাৰণ এখন নহয়, দুখন নহয়, তিনিখনকৈ পেপাৰ আপোনাৰ কাৰ্যকালত, ইমান ডাঙৰ এটা পৰীক্ষা, প্ৰত্যেকটো ষ্টুডেণ্টৰ অভিভাৱকে আশা পাতি মেলি মানে আশা কৰে যে পৰীক্ষা দিব, ভালকৈ পৰীক্ষা দি পাছ কৰিব, মোৰ ল'ৰাটো অমুকত যাব, মোৰ ছোৱালীটো অমুক ক্ষেত্ৰত আগবঢ়াম,
তো আপোনালোকে কি কৰি দিলে সিহঁতৰ মনোবল ভাঙি দিলে সিহঁতৰ যি মনত মানে এটা আশা আছিল এটা এইম আছিল সেই এইমটোৱে আপোনালোকে ভাঙি দিলে এই ধৰণৰ শিক্ষা ব্যৱস্থা থাকিলে সমাজত কেতিয়াও ল'ৰা ছোৱালীয়ে আগবাঢ়িব নোৱাৰে একেটা পৰীক্ষাকে যদি বাৰে বাৰে দি থাকিব লগা হয় কেনেকৈ হ'ব ডেট সলনি কৰিলে কাৰ্যটোৰ মানে সমাধান আহি নপৰে কথা হ'ল যে এনেকা কিয় হ'ব পালে সেইটো হৈছে মেইন পইণ্ট কিয় আপোনালোকৰ বৰ্ডৰ কৰ্মচাৰীসকল কৰ্মৰ প্ৰতি মানে গুৰুত্ব নিদি অকল পইচাৰ লোভত কিয় পেপাৰবোৰ লিক কৰায় সিহঁতে দৰমহা নাপায় নেকি দৰমহাটো পায় ন সময়মতে পায় গতিকে আৰু ওপৰেঞ্চি পইচা লাগে ন ওপৰেঞ্চি পইচা লাগে সেইটো কাৰণে সিহঁতে কি কৰে পেপাৰটো লিক কৰি দিয়ে ঠিক আছে আপোনালোকে লিক কৰাই থাকক ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰাই থাকক তাৰপিছত আপোনালোকৰ যিখন বৰ্ড সিখন বেছি নাথাকে আৰু এনেওতো লাহে লাহে মানুহে CBSEৰ প্ৰতি আগ্ৰহী হৈছে এতিয়াতো ডেফিনেটলি যাব নাথাকে সেবা আপোনালোকে কেনেকৈ পৰীক্ষা পাতে কেনেকৈ স্কুল চলায় কেনেকৈ কি কৰে কৰিব কাৰণ আপোনালোকৰ অস্তিত্বই নাই আপোনালোকৰ অস্তিত্ব এইটো কাৰণে নাই কাৰণ আপোনালোকে পৰীক্ষা পাতিব নোৱাৰে বছৰেকত এখন পেপাৰ দুখন পেপাৰ তিনিখন পেপাৰ বাপৰে তিনিখনকৈ পেপাৰ যদি আউটে হয় এতিয়া আকৌ বা নেক্সট কি বা হয় নাজানো গুৰুৱে বহি খায় বহীত জুই লাগে তাৰপিছত এইবাৰ হৈছে আমাৰ মানে এখন দুখন নহয় তিনিখনকৈ পেপাৰ ফাটিল গতিকে নালাগে আপোনালোকে পৰীক্ষা পাতিব নালাগে আপোনালোকে ৰিজাইন দিয়ক আপোনালোকে পৰীক্ষা পাতিব নালাগে বুজিছে মন্ত্ৰী পি হাজৰিকা ডাঙৰীয়া আপুনি এনেকুৱা ধৰণৰ মানে মন্তব্য কৰিলে নহ'ব যে আমাৰ দিনত এনেকুৱা হোৱা নাছিল আমি যিসকল ব্যক্তিয়ে এই ধৰণৰ কুকৰ্ম কৰিছে অৰ্থাৎ পেপাৰ ফাদিল কৰিছে তেওঁলোকক ধৰিছোঁ কিন্তু সেই 2006 চনত যে পেপাৰ ফাদিল হৈছিল তেতিয়া ধৰিব পৰা নাছিল কাৰণ আপুনি ক'ৰ পৰা আহিছে ক'ত আছে সেই কথা ৰাইজে জানে গতিকে আপুনি ৰাইজক মানে অন্ধ বুলি নাভাবিব কথা হ'ল আপোনালোকে প্ৰত্যেকটো ক্ষেত্ৰতে মানে কি কৰে যে পলিটিক্স সোমাব বিচাৰে কিন্তু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অলপ বিৰত থাকিব লাগে আপোনাৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ ক্ষেত্ৰত যদি এনেকুৱা হয় তেতিয়া আপোনাৰ গাত লাগিব বুজিছে গতিকে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত ৰাজনীতি আনিব নালাগে